गसाइगावनि बाबुबिलावबो खाथि गासा फोरबो फालिदों। गोथार खाथि गासा फोरबोखौ आसामनि थागिबि सुबुंफोरा रायजोनि गुबुन गुबुन ओनसोलफोराव फालिनाय बायदिनो गसाइगाव महकुमा आबाद बिफाननि बानजायनायावबो गसाइगावनि बाबुबिलनि माइ आबाद फोथाराव माखासे आबादारिफोरखौ लानानै खाथि गासा सावनानै फालिनाय जायो। बे खाथि गासा फोरबोखौ लोब्बा लाखिनानै गसाइगाव ओनसोलनि माखासे आबादारिफोरखौ लानानै आबाद बिथिङाव मोनसे सांग्रांथि मेलबो खुंफुङो। बे सांग्रांथि मेलाव गसाइगाव महकुमा खुंगिरि बिथां आर'नाइ सखिया बिथाङा बाहागो लानानै आबादारिफोरनि सिगाङाव माखासे बेसेन गोसा बिबुंथि लाखियो। बिनि उनाव आबाद फोथाराव गसाइगाव विधानसभा बियाबनि एमएलए जिरन बसुमतारी बिथाङा बाहागो लानानै आलारि बाथिखौ फोजोंनानै होयो। আজি বহুত আনন্দৰ এটা দিন বুলি ক'ব লাগিব। আমাৰ গসাইগাঁও সাব ডিভিজন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা কাতি বিহুৰ লগত সংগতি ৰাখি আজি তাত ৰাজহুৱাভাৱে মিটিং বা এৱাৰনেছ আয়োজন কৰাৰ পিছত আমি এতিয়া পথাৰত বন্তি প্ৰজ্বলন কৰিছোঁ। সঁচা সঁচিকৈয়ে খেতিয়ক ৰাইজে বহুত উলহ মালহেৰে এই বিহুটো উদযাপন কৰে। এইটো কাৰণত যে আমি বহুত কষ্টৰে বাৰিষা কালত ধাননি ৰোৱাৰ পিছত এতিয়া আমি ধানৰ যিটো ওলোৱাৰ সময়, সেই সময়ত আমি যিটো আশাৰে বাট চাই আছিলোঁ, নিশ্চয়কৈ আমি যিটো ধান খেতি কৰিছোঁ এই ধান বৰা সময়ত আমি ভালদৰে চপাব পাৰিলে নিশ্চয় বহুত আনন্দ হ'ব বুলি যিটো মনত ভাবি লৈছিলোঁ বা খেতিয়কসকলে ভাবিছিলে। এই বছৰত আমি দেখিবলৈ পাইছোঁ বহুত ভাল ধানৰ যিটো খেতি এইটো নদন বদনীয়া হৈ আছে। খেতিয়কসকল বহুত উল্লাহতে আজিৰ তাৰিখত চবে আনন্দময়েৰে পথাৰে আজি চাকি প্ৰজ্বলন কৰিছে। ঈশ্বৰ আল্লাহ ভগৱানক চবে প্ৰাৰ্থনা কৰিছে। সঁচা সঁচিকৈ আমি যিটো আশা কৰিছিলোঁ সেই আশা কৰাৰ ধৰণে আজি পথাৰৰ শস্যবোৰ যেনেকুৱা ধৰণৰ সি ওলাবলৈ আৰম্ভ কৰিছে, এইটো বহুত এটা আনন্দদায়ক আমি ক'ব লাগিব। গতিকে এই যে কাতি বিহু, এই বিহুটো শস্য চপোৱাৰ আগত যিটো আমি উদযাপন কৰিছোঁ বা উদযাপন কৰিবলৈ লয়, ইয়াৰ লগতে আমি ক'ব লাগিব যে এই কাতি বিহু এটা এনেকুৱা দিন য'ত আমি ঘৰত বা ফেমিলিত অলপ আকালো অনুভৱ কৰোঁ। কাৰণ আমাৰ ভঁৰালৰ এতিয়া উদং হৈ গ'ল, ভঁৰালত এতিয়া আমাৰ ধান নাই, অলপ পিছতে আমি চপাব পাৰিম। তাৰ কাৰণে কঙালী বিহু বুলিও কয়। গতিকে যি কি নহওক তথাপিওতো আমাৰ লগতে খেতিয়ক ৰাইজে আনন্দ উল্লাসেৰে উদযাপন কৰিছে। আৰু আজি আমি যিকোন ঠাইত বাবুবিলত এই কাৰ্যসূচীটো লৈছোঁ, ইয়াত বহুত খেতিয়ক ৰাইজে আহিছে, আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ আছে, বিভিন্ন বিভাগৰ কৰ্তৃপক্ষসকলে ইয়াত আছে। আমি চবেই একেলগে মিলি ভালদৰে এই বিহুটো আমি উদযাপন কৰিছোঁ। আৰু ৰাইজলৈ এইটো মেছেজ দিব বিচাৰিছোঁ, আহক আমি এনেকুৱা ভাল দিনত চবে এই চাকি আমি ভগৱানৰ ওচৰত চাকি জ্বলাই উৎসৰ্গা কৰোঁ। ভৱিষ্যতত আমাৰ যাতে এই অঞ্চলৰ খেতিয়কসকলে ভালদৰে খেতি বাতি চপাই আনিব পাৰে আৰু ভৱিষ্যতত আমি ফেমিলিক ভালদৰে চম্ভালিব পাৰোঁ। এইটোৱে আজি মূল ইয়াত উদ্দেশ্য আছিল।